Hello friends, welcome back to my YouTube channel Lamas Technical. আজি আপোনালোকলৈ এটা নতুন এডিটিং ভিডিও লৈ আহিছোঁ। পলম নকৰি ভিডিওটো সোনকালে চাওক আৰু লগতে আপোনালোকে এটা নতুন ভিডিও পাবলৈ সাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। তো পলম নকৰি এটা ভিডিওটো লৈ আহোঁ বলক। হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমে আপোনালোকে আপোনাৰ মোবাইলত থকা লাইটৰুম এপটো অন কৰিব লাগিব। মই যিহেতু অন কৰি লৈছোঁ, এতিয়া এনেকৈ আপোনালোকৰ একাউণ্টটো বনাই ল'ব। ইয়াত আপোনালোকে এখন ফটো আপলোড কৰিব লাগিব। এই প্লাছ আইকনটো টিপিব টিপাৰ লগে লগে আপোনাৰ এল' বটন আহিব, পিছত গ্লেৰী অপন হৈ যাব। গ্লেৰীৰ পৰা এখন ফটো চুজ কৰিব। মই ফটো এখন চুজ কৰি লৈছোঁ। ফটো এখন এড কৰি দিছোঁ মই। তাৰপিছত ক্লিক কৰি তাৰপিছত ইয়াত দেখিছে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহি গ'ল। তাৰপিছত অটো বোলা বটনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই কালাৰ অপশ্যনটোত টিপিব। কালাৰ অপশ্যন টিপাৰ লগে লগে টেম্পাৰেচাৰ -10 কৰিব। +12 ভাইব্ৰেশ্যন 31 +31 saturation +13। তাৰপাছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা শ্বেডোজ কৰি দিব +35 তাৰপাছত আকৌ কালাৰ টুললৈ আহি যাব। তাৰপিছত মিক্স টুলত ক্লিক কৰিব। মিক্স টুলত ক্লিক কৰাৰ লগে লগে ৰেডৰ হিউটো +12 কৰি দিব। কৰাৰ লগে লগে চেটুৰেশ্যন +26 কৰি দিব। +30 আশে পাশে থ'ব। তাৰপাছত লুমিনেন্স +35 40 আশে পাশে থ'ব। তাৰপিছত অৰেঞ্জ টুললৈ আহিছোঁ। অৰেঞ্জ টুললৈ অহাৰ লগে লগে হিউটো +12 কৰি দিব। তাৰপাছত চেটুৰেশ্যন -19 20 আশে পাশে থ'ব। মই 20 কৰি দিছোঁ। তাৰপিছত লুমিনেন্সটো +90 আশে পাশে থ'ব। মই যদি 82 মানত থৈছোঁ। 82 মানত থৈছোঁ। তাৰপিছত য়েল্ল' কালাৰত আহিব। য়েল্লত অহাৰ লগে লগে ইয়াৰ হিউটো -100 কৰি দিব। -100 কৰাৰ লগে লগে চেটুৰেশ্যন -55 মানত থ'ব। 60 আশে পাশে থ'ব। তাৰপাছত লুমিনেন্সটো -20 আশে পাশে থ'ব। 18 কৰি দিছোঁ। 18 মানত থ'ম। তাৰপাছত আপোনাৰ গ্ৰীণ টুললৈ আহিব। গ্ৰীণ টুললৈ অহাৰ পাছত হিউটো -100 কৰি দিব। 100 কৰাৰ লগে লগে চেটুৰেশ্যনটো -100 কৰি দিব। লুমিনেন্স নালাগে। তাৰপিছত ব্লু টুললৈ আহি গ'লোঁ। ব্লু টুলত অহাৰ লগে লগে চেটুৰেশ্যনটো 80 আশে পাশে থ'ব।
মই 74.5 মানত থৈছোঁ। তাৰপিছত ডান কৰি দিওঁ। ডান কৰাৰ লগে লগে আপুনি আহিব ক্লিয়াৰিটিটো ল'লে। ক্লিয়াৰিটি লৈ অহাৰ লগে লগে ক্লিয়াৰিটি কৰি দিয়ক +43 আশে পাশে +43 কৰি দিছোঁ মই। ধিচটো +30 আশে পাশে থ'ব। +30 আশে পাশে থ'ব। মই 23 কৰি দিছোঁ। পিছত ভিগনিটটো 40 আশে পাশে থ'ব। বেছি দিলে ক'লা হ'ব। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah.